কলীয়া ভোমোৰা দলং দেখো কেনেকুৱা মজা লাগিছে কলীয়া ভোমোৰা দলং এতিয়া প্ৰথম এতিয়া সোমাইছোহে কলীয়া ভোমোৰা এতিয়া দলংটো দেখা পাম আৰু ইমান দীঘল চাৰ্ভিচ কিমান দীঘল হ'ব চাওঁ এতিয়া কলীয়া ভোমোৰা দলং এইটো দলং বনাইছে এইটো প্ৰথম বনোৱা দলংটোত আমি গৈ আছো আৰু এইটো বনাই আছে কিমান ডাঙৰ নদী মাই গড কলীয়া ভোমোৰা দলং আজি দেখা পাইছো ভালদৰে দেখা পাইছো আজি দুবাৰ হ'ল অহা কলীয়া ভোমোৰা দলং কি মজা লাগিছে
6 মিনিট 10 ছেকেণ্ড লাগিছে।